সো হে গাইজ যদি বিগ ভেলেণ্টে চলি আছে আৰু কালি 26 আছিলে মই প্ৰিমিয়াম মেম্বাৰশ্বিপ যিহেতু কালি মই এটা অৰ্ডাৰ কৰিছিলোঁ এটা বস্তু ফ্লিপকাৰ্টৰ পৰা समझ रहे हो समझ रहे हो आप समझ रहे हो ना এইটো আকৌ কি ডেলিভাৰী দি থৈ গ'ল वाह क्या सीन है সো হে গাইজ যদি বিগ ভেলেণ্টে চলি আছে আৰু কালি 26 আছিলে মই প্ৰিমিয়াম মেম্বাৰশ্বিপ যিহেতু কালি মই এটা অৰ্ডাৰ কৰিছিলোঁ এটা বস্তু ফ্লিপকাৰ্টৰ পৰা আৰু বৰ্তমান ফাইনেলি বস্তুটো আহি পালে আৰু যিহেতু অৰ্ডাৰটো বৰ্তমান লৈ লৈছোঁ আৰু এইটো খুলি চাওঁ এইটোৰ ভিতৰত কি আছে চাই লওঁ বিগ ভেলেণ্টেত চবে কয় ন ফ্ৰড হয় এইটোৰ ভিতৰত সঁচাকৈ ফ্ৰড হৈছে নে নাই কি চাই লওঁ কাৰণ মই যি অৰ্ডাৰ দিছিলোঁ সেইটো ৱেট ইমান নাছিলে এইটো যি ৱেট দিছে মতলব ভিতৰত বা কি আছে চাব লৈছোঁ চ' গাইজ পাৰ্চেলটো বৰ্তমান হাতত আছে আৰু পাৰ্চেলটোত চাই লওঁ একচুৱেলি কি আছে মতলব বহুত বেছি ভাৰী হৈ আছে এইটো কি বা আছে মতলব টেনশ্যনত পৰি গৈছোঁ মই কি আছে এইটোৰ ভিতৰত বাই দ্য ৱে হাউ আই এম লুকিং একদম চোৱা খুলিলোঁ একো নাই আৰু এইটো হ'ল আৰু এইটো হ'ল টাটা মেজিক দ্য পাৰ্ক এভিনিউ পাৰফিউম চ' পাৰ্ক এভিনিউৰ পৰা মই কালি এটা পাৰফিউম অৰ্ডাৰ কৰিছিলোঁ আৰু সেইটো পাৰফিউমৰ ডেলিভাৰী আজি হৈ গৈছে যিহেতু বিগ ভেলেণ্টে চলি আছে আৰু বিগ ভেলেণ্টেত এইটো অৰ্ডাৰ কৰিছিলোঁ এইটোৰ প্ৰাইচ আছিলে মিনিমাম 800 ৰুপিজ এইটো চাই লওঁ প্ৰাইচ দেখিয়ে পাইছে ন জুম হৈছে নে নাজানো 799 চ' এইটো মই ডিছকাউণ্টত পাইছিলোঁ 550 ৰুপিজত এণ্ড পাৰ্ক এভিনিউ মোৰ বহুত মতলব মোৰ পাৰফিউম লগালে অলপ ব্ৰেণ্ডি লগালে মই বেছি ভাল পাওঁ ফ্ৰেগনেন্সটো ভাল থাকে চ' এতিয়া ট্ৰাই কৰিছোঁ এইটো ফ্ৰেগনেন্সটো কেনেকুৱা পেকিং বহুত ধুনীয়া আছিলে বহুত ধুনীয়া পেকিং চিৰিয়াছলি মতলব নামটোৱে এটা ব্ৰেণ্ড হৈ গৈছে ন পাৰ্ক এভিনিউ দিছ ইজ দ্য ব্ৰেণ্ড এণ্ড বৰ্তমান মই এতিয়া ইউজ কৰি আছিলোঁ ৱাইল্ড ষ্ট'ন চবেই জানা ৱাইল্ড ষ্ট'ন কৰি আছিলোঁ পাৰ্ক এভিনিউ মোৰ ফাৰ্ষ্ট টাইম আৰু এইটো চোৱা পেকিং অ' মাই গুডনেছ wow it's so beautiful so elegant just looking like a wow so I'm just trying right now It's really amazing. Bawal হয় bawal. Seriously bawal. So, যদি অৰ্ডাৰ কৰিব খোজা সেইটো স্পন্সৰ ভিডিঅ' নহয় এইটো কোনো স্পন্সৰ কৰা নাই যদি অৰ্ডাৰ কৰিব খোজা তেনেহ'লে অৰ্ডাৰ কৰিব পাৰা এণ্ড তামাম হয় তামাম বেক কেমেৰা দি দেখাই দিছোঁ চ' ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড নতুন যদি চাই আছা প্ৰথম তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকে কোনটো পাৰফিউম ইউজ কৰা কমেণ্টত লিখিবা